হেল্ল' বন্ধুসকল, আছামিজ প্ৰজেক্ট চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এটা খুব ধুনীয়া এপ, যিটো এপৰ দ্বাৰা আপোনালোকে মোবাইলত ডিলিট হোৱা ফটোবিলাক আপোনালোকে ঘূৰাই আনিব পাৰিব। এপটোৰ নাম হৈছে ডিস্ক ডিগাৰ। প্ৰথমে আপোনালোকে প্লে ষ্টৰত যাব আৰু প্লে ষ্টৰত গৈ সাৰ্চ কৰিব ডিস্ক ডিগাৰ। সাৰ্চ কৰাৰ পিছত দেখিবলৈ পাব ডিস্ক ডিগাৰ ফটো ৰিকভাৰী। এটা খুব সুন্দৰ এপ, 4.2 ৰেটিং আৰু MB টো কম আছে, 1.4 MB আৰু 50 মিলিয়ন প্লাছ মানুহে ডাউনলোড কৰিছে। এইটো ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত অপেন কৰিব। অপেন কৰি দেখিবলৈ পাব ষ্টাৰ্ট বেচিক ফটো স্কেন, এই বুটামটোত ক্লিক কৰিব আৰু ইয়াত সকলোবিলাক ফটো স্কেন হ'ব। যিবিলাক ফটো অলৰেডি ডিলিট হৈ গৈছিল আৰু বৰ্তমান আপোনাৰ মোবাইলত যিবিলাক ফটো আছে সকলোবিলাক ফটো স্কেন হ'ব। আপোনালোকে তলত দেখিবলৈ পাইছে, লেফ্ট চাইডে তলত সকলোবিলাক ফটো স্কেনিং হৈ আছে। আৰু যিবিলাক ফটো আপুনি ঘূৰাই আনিব বিচাৰে, অৰ্থাৎ ডিলিট হোৱা যিবিলাক ফটো আপুনি ল'ব বিচাৰে, সেই ফটোবিলাকত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে একেবাৰে ওপৰত ৰিকভাৰ অপশ্যনটোত ক্লিক কৰিব আৰু আপোনাক সুধিব হাউ উড ইউ লাইক টু ৰিকভাৰ দ্য ফাইলছ। আপুনি মানে কেনেকুৱা ধৰণে ৰিকভাৰ কৰিব বিচাৰে ফাইলবিলাক। তেতিয়া আপুনি ছেভ দ্য ফাইলছ টু এ কাষ্টম লোকেশ্যন, এই অপশ্যনটো অৰ্থাৎ মাজৰ অপশ্যনটো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি এটা ফল্ডাৰ ছিলেক্ট কৰি ল'ব আৰু তাত ছেভ কৰি ল'ব। ৰিকভাৰী কমপ্লিট হৈ গৈছে। ধন্যবাদ বন্ধুসকল। যদি এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি দিব।